Hey guys, নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ আন এটি ভিডিঅ'লে আশা কৰো সকলো চাগে ভালেই আছে আৰু মই ভিডিঅ' নিদিও বুলি কৈছিলো কালি কিন্তু আজি আহিব লগা হ'ল মাহী ঘৰলে আইতাৰ ঘৰলে মানে আজি মোৰ মাহী ছোৱালীজনীৰ জন্মদিন টিকু আপোনালোকে ভিডিঅ'ত তাক দেখিছে আৰু হোৱা বেলুন চেলুন দেখি চাগে এনেও গম পাইছেই সেইকাৰণে আজি আহিব লগা হ'ল আৰু ভাবিলো আজি যেতিয়া জন্মদিন ভিডিঅ' এটা নকৰিলে কেনেকৈ হয় সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ মাজে মাজে দেখুৱাই থাকিম বাৰু একেবাৰে নকৰাও নহয় কিন্তু পৰীক্ষা যেতিয়া চলি থাকিব তেতিয়াহে কৰা নহ'ব এতিয়া যদি পাৰোঁ অকণমান ভিডিঅ' দিবলৈ চেষ্টা কৰিম চাই থাকিব আজি জন্মদিনৰ ভিডিঅ'টো কিমানকৈ দেখাব পাৰোঁ নাজানো আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল এইজনী আমাৰ বাৰ্থডে গাৰ্ল হয় বহিয়া বেলুন চুই আছে ফ্ৰকটো খুব ধুনীয়া লাগিছে চাওঁ উঠি দিয়া ফ্ৰকটো দেখুৱাই দিয়া এয়া চাওক আৰু কিমান ডাঙৰ ডাঙৰ লাগিছে তাইক মোতকৈও ডাঙৰ ডাঙৰ লাগিছে কোনে দিলে ফ্ৰকটো আজি বাৰ্থডে ফ্ৰক আৰু লগতে জোতাযোৰ বাৰ্থডে হয় নে চাওঁ জোতাযোৰ এয়া এযোৰ কোনে দিলে অঁ জেঠাইকে দিছে পামচুযোৰ ভালকৈ দেখুৱাই দিয়া দেখাই নাই ভালকৈ সেইযোৰ চাওক পামচুযোৰ জেঠাইকে দিছে আৰু ফ্ৰকটো মাকে দিছে ন মায়ে দিছে অঁ দুয়োটাই দিছে ভাল লাগিছে ফ্ৰকটো তাই খুব ধুনীয়া লাগিছে সেইকাৰণে অকণমান দেখুৱালোঁ এয়া কেক কাটিব লৈছে এতিয়া আৰু এতিয়া ৰাতি 8টামান বাজিল এয়া কাটি মেলি হ'ল আৰু চাওকচোন টিকু কাষ্ঠা আহিছানে কি কৰিছে এতিয়া আহিলোঁ ভাত খাবলৈ আৰু ভাতৰ লগত আছে এখন মিঠা ভাজি ৰঙালাও চয়াবিন বাদামৰ চাটনি চালাড আৰু জ্বলা ভাজি অকণমান লৈছোঁ মাছ আৰু মাংস আৰু পাপৰ চাপৰ আছে লোৱা নাই অঁ বাইদেউ দাইল খাব নেকি দাইল নাখাওঁ ৰেচিপি আছে দাইল নাখাওঁ সেইকাৰণে নাই লোৱা আৰু এতিয়া খাই লওঁ খুব ভোক লাগিছে লৈ ৰৈ আছোঁ এতিয়া খাই লওঁ কালি ৰাতি শোৱা বহুত দেৰি হ'ল আৰু এতিয়া টোপনি লাগিয়ে আছে আৰু সেইকাৰণে এয়া খাবলৈ লৈছোঁ তেতেলী চৰবত এয়া বনাইছে আমাৰ ইছানে আৰু এইফালে এয়া খাই আছে সেইফালে খাই আছে আৰু ময়ো খাওঁ খাই দিলেও ভাল লাগিব টেষ্ট কৰি চোৱাই নাই চামহে ভাবিলোঁ ভিডিঅ'টো অকণমান কৰি লওঁ বহুত টোপনি লাগি আছে যিহেতু কালি শুওঁতে 1:30মানেই বাজিলে সেইকাৰণে একদম অকণো গাটো ভাল লগা নাই তেতেলী চৰবত খাই দিওঁ টেষ্ট লাগিব এইফালে এয়া বিহু বুলি চুলিত কালাৰ কৰিছে বিহু ভালকৈয়ে লাগিছে হয়নে পুৰা লাগিছে বিহু সেয়া বিহু দেখিছে নে বিহু চিঞৰ শুনিছে আইতাঘৰৰ পৰা আহি পালোহি ভাগৰো লাগিছে আৰু এতিয়া যাওঁ পিঠা কেইটামান বনাবৰ কাৰণে আজি মই বনাই থ'ম বেটাৰখিনি আৰু কাইলৈহে বনাম যিহেতু এৰাতি যদি ৰাখি দিওঁ তেতিয়া ভাল হয় বা যেনেকৈ 3 ঘণ্টা ৰাখিবই লাগে সেইকাৰণে আজি নবনাওঁ কাইলৈ কাইলৈহে বনাম এতিয়া যাওঁ তাকে অকণমান দিওঁগৈ আৰু ভাবিলোঁ ভিডিঅ'টো সামৰোঁ আপোনালোকক অকণমান যদি পাৰোঁ দেখুৱাম কিন্তু ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি লওঁ যদি পাৰোঁ তেতিয়া আপোনালোকক দেখুৱাম যদি একো অসুবিধা নহয় তেনেহ'লে আজিলৈ বাবাই আকৌ লগ পাম কেতিয়াবা অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব বাই বাই এয়া লৈছোঁ ভাত খোৱা চাউলৰ পিঠাগুড়ি আৰু লগতে লৈছোঁ অকণমান ৰঙা আটা ইয়াতে দিছোঁ এচামুচ বেকিং পাউডাৰ আৰু অকণমান নিমখকণ মই এড কৰা নহয় আৰু এইফালে গুড়খিনি মই মিহি মিহিকৈ কাটি পানীত তিয়াই থৈছোঁ যাতে গুড়খিনি ভালদৰে গলি যায় এতিয়া ইয়াত গুড়ৰ পানীখিনি দি মই সানি ল'ম মই হাতেৰে সানিছোঁ হাতেৰে সানিলে বেছি সুবিধা হয় সেইকাৰণে মই এনেকৈ হাতেৰে সানি লৈছোঁ এয়া আমাৰ বেটাৰখিনি প্ৰস্তুত হৈ গ'ল এতিয়া আজি ৰাতিটো এনেকৈ ৰাখি দিম আজি গৰু বিহু হয় আৰু পিঠাখিনি কালি ফেটি থৈছিলোঁ আজি এয়া বনাইছোঁ কেনেকুৱা হৈছে নাজানো প্ৰথমবাৰ বনাইছোঁ এয়া চাওক পিঠা আকৃতি লৈছে বাৰু কিন্তু কেনেকুৱা হয় নাজানো
এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল। প্ৰথমবাৰ বনোৱাৰ বাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। খাবলৈ সিমান বেয়া হোৱা নাই, সোৱাদ হৈছে আৰু কোমলে হৈছে। তথাপি শ্বেয়াৰ কৰিলোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।